Asam ko Santal News pada segon sanam ko sagun johar. Khabar lalai Inge Saraswati Tudu. Tehi nyel chupia staff reporter K Marandi gongke sapadawakan mid marang reports. आसाम रे बिश्नाथ रे सरीगी तालिबान आइडियोलॉजी शासन बोलोयना सेचे नवा घटना दो घटाव कना बिश्नाथ चारहली रे डेली बाजार सोर 12 नং वार्ड रे बासिंदा साहिदा आफरीन खान नितुमान मिद कुड़ी गिद्रा चितान रे बडाय ᱧᱟᱢᱟᱠᱟᱱ खबर लेकाते ओना अंचल रेन गी नुरुल अमीन नितुमान होड़ा ओड़ा रे मिद इलेक्ट्रॉनिक दुकान मेना तया आर उनकुआ दुकान रे दो मोबाइल रे आयमा लेकाना सामान को अखरीदा और ओना दुकान दकिन चलावेदा नुरुल अमीन रेन बारिया कोड़ा साहिदा आफरीन दो उनकुआ दुकान ओड़ा ए चलाव लेना हेडफोन किरिंग लगी और हेडफोन किरिंग लगी ए चलाव लेना जीन्स पैंट हरक कते उनकुआ दुकान ओड़ा से चेदा ए बोलोयना से चेदा ए चलावना मिद मुसले कुड़ी गिद्रे होई कते बोरखा दो चेदा बाय हरक लेदा ओना कखानते नुरुल अमीन रेन उनकिन बारिया कोड़ा दो उनी कुड़ी गिद्रे दो दुकान को किन थैया उंडुम केदिया ठेलाव उंडुम केदिया किन आर डहार रे दो दाल थपा थैया केदिया किन मेनते को बडाय चौकरा खान गे उनी कुड़ी गिद्रे दो राते आको ओड़ा ए रुवड़ना आर सनाम कथा को आज पाटे ए लई केदा आज बाबा दो नवा कथा बाय साहाव लेते संगे ते नुरुल अमीन थे आर रुवड़ हे कते मिद बार कथाय की कथा तकिन रपोड़ना कथा तकिन रपोड़ो ऑक्टे रे आर हों नुरुल अमीन रेन उनकिन बारिया कोड़ा दो उल्टोते अकिन गिकिन रंगाव कना रफिकुल इस्लाम nyutuman कोड़ा दो आर हों उल्टोते उनी कुड़ी गिद्रन आज बाबा गे ढका ढकी किदिया मेनते को लई अकदा नवा सनाम कथा उनी कुड़ी गिद्रन आज बाबा दो बाय साहाव लेते बिश्नाथ चाराली थाना रे सेन कते केस केदा और केस केदा नवा लेकाते 341/294/323/34 धारा रिया 415/21 नंबर ते केस दो रजिस्टर इन तकवा और संगे ते उनको पेने हड़गी बिश्नाथ चाराली थाना रेन दोय एरेस के को साहिदा आफरीन दो बिश्नाथ कॉलेज कंप्यूटर विभाग रेन स्टूडेंट हो कनाय অলপ কবাচোন সেইদিনাখন মই নুৰুল আমিনৰ ঘৰত আমাৰ ওচৰৰ গাঁৱৰে হয় তাতৰ ঘৰত মই হেডফোন আনিবলৈ গৈছিলোঁ তেতিয়া হেডফোন আনিব যাওঁতে তেওঁ মানে মোক খেদি আহিলে কিয় আহিছ বুলি তেওঁ মোক ধমকি দি আছে ইয়াত কিয় আহিছে ইয়াৰ পৰা যা বুলিকে মই যাব লাগে দাও মই প্ৰথম ধৰিব পৰা নাই তেওঁ মোক কিয় গালি পাৰি আছে আৰু মই কোৱাও নাই কাৰণ বয়সীয়া মানুহ মই কোৱাও নাই কিন্তু যেতিয়া ওলাই আহি পেলাই মই হেৰি কৰি আছে মানুহটো ঘৰৰ পৰা ওলাই আহিল তই ইয়াৰ পৰা যা মই ধৰিব পৰা নাই তেতিয়া পিছতকৈ ক'লে তই পেণ্ট কিয় পিন্ধি আহিছ পেণ্ট পিন্ধা ছোৱালী ইয়াত আহিব নালাগে তহঁতৰ নিচিনা ছোৱালী ইয়াত নাহিবি পেণ্ট পিন্ধি মুঠতে আহিব নালাগে ই মোক কণ্টিনিউৱাছলি এটা কথাই কৈ আছে আৰু ইয়াৰ পৰা মোক যাব লাগে মই সুধিলোঁ কি বেয়া দেখিছে এই পেণ্টটোত মই কিবা কি ওলাই মোক কিবা বডি পাৰ্ট টিভি লৈছে নেকি একোতো দেখা যোৱা নাই মই কুৰ্তা আৰু এটা পেণ্ট পিন্ধি গৈছিলোঁ তেতিয়া তেওঁ মোক ক'লে নাই পেণ্ট পিন্ধাৰ মানে ইয়াত আহিব নোৱাৰ তহঁতে এইখিনি ফাল্টু ছোৱালী তহঁতে এইখিনি কাপোৰ পিন্ধি নাহিবি বালৰ ছোৱালী ইয়াত নাহিবি বুলি ক'লে মোক কি পেণ্ট পিন্ধি কি পেণ্ট পিন্ধি জিন্স পেণ্ট মই জিন্স পেণ্ট পিন্ধি গৈছিলোঁ এইটো আৰু ওপৰত কুৰ্তা এটা আছিল মোৰ তেনেকুৱাতে তাৰপিছত মই ক'লোঁ আৰে মোৰ মা দেউতাই মোক আজিলৈকে একো কোৱা নাই আপুনি মোক কিয় ক'ব তেনেকৈ তাৰপিছত কৈছে নাই মোৰ ঘৰত বোৱাৰী আছে হেৰি নাতিন আছে এটা মাদ্ৰাছাত পঢ়ে তেওঁৰ বোৱাৰী মানে বুৰ্খা পিন্ধি থাকে হিজাব লগাই থাকে এইখিনি মোক চাই পেলাই সিহঁতৰ বেয়া প্ৰভাৱ পৰিব সেইটো কাৰণে মানে মই তাৰপৰা যাব লাগে মই ক'লোঁ সেইটো কাৰণে তাৰপৰা যাব লাগে মই ক'লোঁ যে হেৰি বুৰ্খা পিন্ধি মানুহে উৰ্ণা লৈ যে কিমান মানে ভাল কাম কৰাইছে চব জনা আছে তেনেকৈ কওঁতে তেওঁ মোক ক'লে কি ক'লে বালৰ ছোৱালী ইয়াৰ পৰা যাওঁ বেশ্যা বুলি মোক কৈ পেলাই তাৰপৰা মোক গটা মাৰি ওলাই দিলে ফিজিকেলি টাচ কৰি আনকি তেওঁ মোক ফিজিকেলিও টাচ কৰিলে তেতিয়া মোক ক'ত আৰু মই সেইটো সময়ত অকলে আছিলোঁ আৰু ঘৰৰ বোৱাৰীখিনিও মোক চাই আছিলে সিহঁতে একো নক'লে এটা মাত দিয়া নাই সিহঁতৰ ছোৱালী হয় কিন্তু যে মোক যে গাত হাত দি পেলাই যে তাৰপৰা ওলাইছে সিহঁতে এটা মাত নিদিলে তেনেকৈ কওঁতে তেতিয়া তাৰপিছত মই অকলে আৰু মই ভয়ো খাই গ'লোঁ কাৰণ সন্ধিয়া সময় আছিল তাত কোনো নাছিলে আৰু বুঢ়াটো ওলাই আহিছে আৰু মই এতিয়া সেইটো ভয়তে তাৰপিছত সি মোক যেতিয়া ধাক্কা মাৰি ওলাই দিলে তেতিয়া আৰু মই ঘৰত আহি গ'লোঁ আহি পেলাই মাক কওঁতে মাক যেতিয়া গ'লোঁ মায়ে তেতিয়া দেউতাক ক'লে দেউতাই যেতিয়া সুধিব গ'লে মোৰ ছোৱালীক হাত দি তহঁতে ধাক্কা দি কিয় ওলাই দিবি
ঘটনাটো কি হৈছিল আপোনালোকৰ? ঘটনাটো মানে মোৰ ছোৱালীজনী গৈছিলে এই নুৰুল আমিনৰ ঘৰত মানে হেডফোন আনিবলৈ। হেডফোন আনিবলৈ যাওঁতে তাত মানে ছোৱালীজনীক মানে তেওঁ বৰ বেয়াকৈ মানে ধমকি চমকি দি আছে। ছোৱালীজনীয়ে কৈছে মোক ধমকি চমকি কিয় দি আছে, মইনো কি বেয়া কাম কৰিছোঁ? একো বেয়া কাম কৰোঁতে জিন্স পেণ্ট পিন্ধি কিয় আহিছে? জিন্স পেণ্ট পিন্ধাটো বেয়া নেকি? কয় মোৰ ঘৰত গৈ পেলাই বোৰকা পিন্ধি থাকে, হিজাব পিন্ধি থাকে, তো ইয়াতে এইবিলাক নাহিবি, এইবিলাক মানে বেয়া ড্ৰেছ, ৰেণ্টি ড্ৰেছ, বেচা ড্ৰেছ, এনেকুৱা বেয়া বেয়াকৈ গালি পাৰিছে আৰু এইবিলাক ক'ব নাপায়, তথাপি কৈ দিছোঁ আৰু উপায় নাই। তেনে গালি পাৰ ছোৱালীজনী মানে ভয়তে কি কৰিলে কান্দি কান্দি মোৰ ঘৰত আমাৰ মানুহজনীক কৈছে। কওঁতে মানুহজনীয়ে গৈ পেলাই মোক মানে ক'লে দোকানত যে এনেকৈ ছোৱালী কেনেকৈ আমাক বেয়া বেয়াকৈ গালি পাৰিছে আৰু ই কৰিছে, টৰ্চাৰ কৰিছে, টাচ কৰিছে। তাৰপিছত মই এই খঙতে তাৰপিছত মই তেওঁলোকক সোধ পোছ কৰিলোঁ যে কিয় মোৰ ছোৱালীক কেনেকৈ আপুনি গাতে হাত দিছে? মোৰ ছোৱালীক আপুনি পেচাব বা বেয়া মাত মাতাৰ আপুনি কোন? আপুনি খুৱাই নেকি নে আপোনাৰ খায়? মোৰ ছোৱালী মোৰ ই হয়, মোৰ ছোৱালী জিন্স পিন্ধে, কি পিন্ধে সেইটো মই বুজিম, সমাজখন আছে, সমাজৰ মানুহে বুজিব। আপুনি কোন হয়? তেওঁ এজন নগাঁৱৰ পৰা অহা নতুনকৈ ইয়াত ভাড়াতীয়া হয়। এই ভাড়াতীয়া মানুহ ঘৰে এনেকুৱা যদি তালিবানী ষ্টাইল ইয়াত মানে ই কৰিব বিচাৰিছে, তে দেশৰ কি গতি হ'ব? এনেকুৱা ধৰণৰ কাৰবাৰ কৰিছে। তাৰপিছত মই কালিলৈ মই চাইকেললৈ ওলাই গৈ আছোঁ সন্ধিয়া সময় 5টা মানত, এই আজান দিয়াৰ সময়তে গৈ থাকোঁতে তেওঁৰ ল'ৰা দুটাই মোক মানে চাইকেল টানি পেলাই তাত পেলাই দি পেলাই খুব মাৰপিট কৰিলে। তো মাৰপিট কৰাৰ পিছত মই গৈ পেলাই থানাত কেছটো দিলোঁ, কেছ ৰেজিষ্টাৰ কৰালোঁ। এই কেছ আজি ৰেজিষ্টাৰ হৈছে বোলে। Assam Focus.